হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেওঁলোকক মোৰ ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। আৰু তেওঁলোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে চাই থাকিব। আপোনালোকৰ আজি ধামাকা ভিডিঅ' হৈ আছে। এইটো দেখিছেনে? আজিও মই চাদৰ মেখেলাৰে আনিছোঁ কম্ব। এইবিলাক দেখিছেনে? ধুনীয়া ধুনীয়া চাদৰ মেখেলা। চাই থাকক আপোনালোকে, ভিডিঅ'টো একদম শেষলৈকে যাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। মই আগত ভিডিঅ'ত দিছিলোঁ, এইবিলাক হ'ল মিক্স টচৰ যোৰা। আপোনালোকে কম মূল্যতে পাব। আৰু মই এয়া কম্ব পেক দেখুৱাইছিলোঁ কেইদিনমান আগত। এনেকৈ 6খনো ল'ব পাৰে কম্ব পেকত, এখনো ল'ব পাৰে। আপোনালোকে এটি কম মূল্যতে পাব। ময়ো আজি এনেকৈ অৰ্ডাৰ দি লৈ আহিলোঁ। হোৱাটছআপ নাম্বাৰত আপোনালোকে অৰ্ডাৰ দিব পাৰে। একদম কম মূল্যতে এইবিলাক চাদৰ মেখেলা পাব। এইবিলাক হ'ল মেখেলা আৰু এনেকুৱা টচ মেখেলা চাদৰ কম মূল্যতে পাব। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। জয় আই অসম।